নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি ক্লাছ 3 পৰিৱেশৰ পাঠ 9ৰ দৈনন্দিন জীৱনত পানীৰ প্ৰশ্নোত্তৰ তোমালোকক লিখি দেখুৱাম। প্ৰথমতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅটো লাইক কৰি দিবা যদি ভাল লাগে। তেন যোনে যোনে মোৰ চেনেলত আজি নতুন আহিছা তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তেতিয়াহ'লে বলা তলৰ ছবিকেইখন ভালদৰে চোৱা। কোনখন ছবিয়ে পানী দূষিত হোৱা বুজাইছে? সঠিক বাকচত ৰাইট চিন দিয়া। ইয়াত কি কৰিছে? গা ধুইছে, কাপোৰ ধুইছে, সাঁতুৰিছে, পানী কি কৰিছে? প্ৰদূষিত কৰিছে ন? ৰাইট চিন দিবা। নেক্সট এইটো কোঠাত ৰাইট চিন দিবা। নেক্সট জাবৰ জ্বলাইছে, এইটো ৰাইট চিন দিবা। নেক্সট গৰু মহক গা ধুৱাইছে ন? এইটো কোঠাত ৰাইট চিন দিবা। এতিয়া চোৱা 1 নম্বৰ উত্তৰ লিখা। ক কি কি কামত আমি পানী ব্যৱহাৰ কৰোঁ? তোমালোকক এই কুৱেশ্যনৰ আনসাৰবোৰ তোমালোকক লিখি দেখুৱাইছো ৰবা। ক নম্বৰ কি কি কামত আমি পানী ব্যৱহাৰ কৰোঁ? উত্তৰ লিখিবা। আমি পানী খাবলৈ, গা ধুবলৈ, কাপোৰ ধুবলৈ, বাচন ধুবলৈ আদি কামত ব্যৱহাৰ কৰোঁ। নেক্সট চোৱা খ নম্বৰ পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি? ফল মূল, শাক পাচলি ধোৱা পানী পেলাই নিদি ফুলৰ টাবত দিব পাৰি। কাপোৰ আওডালা পানীখিনি নলা নৰ্দমা আদি চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি। গ নম্বৰ চোৱা দমকল আৰু কুঁৱাৰ পানীৰ উৎস কি? উত্তৰ লিখিবা। দমকল আৰু কুঁৱাৰ পানীৰ উৎস হৈছে ভূগৰ্ভৰ পানী। এতিয়া চোৱা 2 নম্বৰ খালী ঠাই পূৰ কৰা। এইবোৰ তোমালোকক লিখি দেখুৱাইছো। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। খ নম্বৰ পানী উতলালে ভাপ হয়। খ নম্বৰ খোৱা পানী বিশুদ্ধ আৰু বীজাণুমুক্ত হ'ব লাগে। ঘ নম্বৰ চোৱা খোৱা পানীৰ উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে। এতিয়া 3 নম্বৰ চোৱা শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া। উদ্ভিদক পানীৰ প্ৰয়োজন হয় নহয়? কি হ'ব? হয়। খ নম্বৰ সকলো পানী সেৱন কৰাৰ বাবে উপযোগী হয় নহয়? ইয়াত লিখিবা নহয়। নেক্সট গ নম্বৰ খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থব লাগে। ঘ নম্বৰ এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি। এতিয়া 4 নম্বৰ পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা 2টা উপায় উল্লেখ কৰা। পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা 2টা উপায় উল্লেখ কৰা। কি লিখিবা? পুখুৰীত গা ধোৱা, বাচন বৰ্তন, গৰু মহক ধোৱা আদি কাৰ্য কৰিব নালাগে। 2 নম্বৰ লিখিবা কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা নলা নৰ্দমাৰ পানী বা নদীত পেলাব নালাগে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।